सान्थिपुर आरो देवस्रियाव एमसिले माधव चन्द्र सेत्रिया 2 लाख रांनि चेक राननानै होदों। बिटिआर सरकारनि आलारि सोरां बिथांखिनि गेजेरजों एमसिले माधव चन्द्र सेत्रिया देवस्रि बिसिटिसिनि सिङाव थानाय देवस्रि बुद्ध मन्दिर गुम्बायाव आरो सान्थिपुर बिसिटिसिनि सिङाव थानाय कमला मन्दिराव 2 लाख रांनि चेक गावनि आखाइजोंनो दिनै राननानै होयो। बे चेक राननाय हाबाफारियाव एमसिले माधव चन्द्र सेत्रिजों लोगोसे बाहागो लाफादोंमोन 14 नं चिरांदुवार ब्लक कमिटि इउपिपिएलनि आफादगिरि बिरदाव मुसाहारि आरो गोबां मेलेमजिबि दैदेनगिरिफोरा। दिनैनि बे चेक राननाय हाबाफारियावनो एमसिले माधव चन्द्र सेत्रिया खौरां बिजोंनि गेजेरजों फोरमायदों दि बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'नि बिथोन बायदियै गोग्लैसोनाय धर्म मन्दिरफोरखौ नायसननायनि जौगाखांनाय खामानि मावनो थाखाय गासै बिटिआरआव 695 गं मन्दिर आरो गिर्जा आरो गुबुन धर्मफोरनि इसोर सिबिग्रा थानसालिफ्राव राननाय जायो होननानै फोरमायो। बेजों लोगोसे 2 लाख रां मोनगिरि रायजोफ्राबो बिटिआर सरकारनि बेबायदि आस'नि लानाय हाबाफारिखौ जोबोरैनो बाख्नायो। আমাৰ বিটিআৰ চৰকাৰৰ ফালৰ পৰা যে এটা আমি আঁচনি বনাইছিলো আলাৰি চাৰাং বিথাংকি, এই আলাৰি চাৰাং বিথাংকি আঁচনিৰ জৰিয়ে আমি যিবিলাক আমাৰ ধৰ্মীয় অনুষ্ঠানবিলাক আছে ধৰ্মীয় অনুষ্ঠানবিলাকক আমি 2 লাখৰ এটা এককালীন চেক এটা সাহায্য কৰিছোঁ। এইটো বিতৰণ কৰিবলৈ মই আজি চিৰাং জিলাৰ 14 চিৰাংদুৱাৰ সমষ্টিৰ মানে শান্তিপুৰ ভিচিডিচি আৰু দেউচিৰি ভিচিডিচিত মই আজি আহিছোঁ। যে অলপ আগত মই দেউচিৰি ভিচিডিচিত উপস্থিত হৈ তাতে এটি গুম্বা বুদ্ধিষ্ট টেম্পলত এই 2 লাখৰ চেক এটা তাতে বিতৰণ কৰিলোঁ। আৰু আজি ইয়াত শান্তিপুৰ ভিচিডিচিত শান্তিপুৰৰ পথকৈ পুৰণি যে আমাৰ কমলা মন্দিৰ য'ত দুৰ্গা মন্দিৰ শিৱ মন্দিৰ ইয়াত একে থাকে, এই কমলা মন্দিৰত আজি উন্নয়ন কৰিবৰ কাৰণে আমাৰ কমলা মন্দিৰ কমিটিক বিভিন্ন সহায় সহযোগিতা লাগিছিল। কিন্তু আমাৰ চৰকাৰৰ ফালৰ পৰা যে আঁচনি আছে এই আঁচনিৰ জৰিয়ে এখেতসকলক আমি ইয়াতো 2 লাখ টকা চেক বিতৰণ কৰিছোঁ। এইটোৰ জৰিয়ে আমি এইটোও বিচাৰিব খুজিছোঁ আমাৰ যিবিলাক ধৰ্মীয় অনুষ্ঠানবিলাক আছে, যিবিলাক আমাৰ পৌৰাণিক যি আমাৰ কালচাৰ, এই কালচাৰটো যাতে মৰি নাযায়, শেষ হৈ নাযায়। আমাৰ চৰকাৰৰ ফালৰ পৰা এখেতসকলক অলপ আমাৰ যিবিলাক হেৰিটেজবিলাক যিবিলাক আছে এইসকলক ডেভেলপ কৰিবৰ কাৰণে চৰকাৰে যি এটা সহায় কৰিছে, এই সহায়টো হাতটো ৰাইজৰ লগত বহি ৰাইজৰ লগত এইটো ৰাইজক কৈ এই মন্দিৰবিলাকটো কেনেকৈ ভালকৈ উন্নয়ন কৰিব লাগে তাৰ কাৰণে আমি ইয়াত এই চেকবিলাক দি ইয়াত তেখেতসকলৰ লগত এটা মিটিঙত উপস্থিত হৈছোঁ। বিশেষকৈ ৰাইজে ভাল পাইছে। মই যিমান দূৰ জানো বা যিমান দূৰ গম পাই আছোঁ, মই ওদালগুৰিৰ পৰা আৰম্ভ কৰি কোকৰাঝাৰলৈকে সকলো ঠাইতে এই চেকটো বিতৰণত মই অংশগ্ৰহণ কৰিছোঁ 2-এটা ঠাইত। সকলো ঠাইৰ ৰাইজে আমাৰ যি আঁচনিটো বিশেষকৈ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিবিলাক আঁচনিটো এতিয়া ৰাইজৰ উদ্দেশ্যে যিবিলাক কৰা হৈছে এই আঁচনিবিলাকৰ ওপৰত ৰাইজৰ সঁহাৰিটো ভাল আছে আৰু ৰাইজে ফুল ছেটিছফেকশ্যন বুলি আমি ধৰি ল'ব পাৰিছোঁ। এইটো আলাৰি চাৰাং বিথাংকি অল বিটিচিৰ কিমান দিয়া হ'ব বা দিয়া হৈছে? আমি অল বিটিচি 695 মঠ মন্দিৰ লৈ আৰু বিভিন্ন অনুষ্ঠান ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানলৈ আমি আলাৰি চাৰাং বিথাংকি দিছোঁ। আমি আমাৰ স্কিমটো 35টা ফ্লেগশ্বিপ আঁচনিটো আমাৰ আছে। আপোনালোকে ভালকৈ যদি চাই আপোনালোকে গম পাব। আপোনালোকে জানে অলপ আগত আমি মাইনৈ চাৰাং বিথাংকি হিচাপে SHGক দিছোঁ। তাৰপিছত আমাৰ অনচাই বিথাংকি আছে, জ্ঞান চাৰাং আছে, ৰঘু নিৰ্মল আছে। ইয়াৰ পিছত এইটো এটা আঁচনি, এইটো আঁচনিৰ জৰিয়তে আজি মই ভাবোঁ যিমান দূৰ মই গৈছোঁ, মই অলপ আগতো কৈছোঁ, ৰাইজে ইমান ভাল পাইছে যে 2 লাখ টকা আজিলৈকে এনেকৈ মন্দিৰবিলাকক বিচাৰি মই 2 লাখ টকা দিয়া নাই। মই যোৱাকালি মোৰ নিজৰ ঠাইত এটা ব্ৰহ্ম মন্দিৰ আছে, ব্ৰহ্ম মন্দিৰত মই 2 লাখৰ চেকটো বিতৰণ কৰিবলৈ গৈছোঁ। এই মন্দিৰটো মই য'ত জন্ম হৈছোঁ এই সময়ৰ পৰাই আজি মই প্ৰায় 46-47 ইয়াৰ্ছ মই এই 47 ইয়াৰ্ছলৈকে মই আজি তাতে দেখিছোঁ এই মন্দিৰত কোনো 1 টকা পইচাও দিয়া নাই। তো তেখেতসকলে ইমান ভাল পাইছে আজি যে এই চৰকাৰে এই 2 লাখ টকাৰ চেকটো ইয়াত দি এই মন্দিৰক মানে উন্নয়ন কৰিবলৈ, মন্দিৰক ডেভেলপ কৰিবলৈ যি ধৰণৰ সহায় কৰিছে ৰাইজে আমি বহুত ভাল পাইছোঁ। আৰু আগন্তুক দিনত চৰকাৰৰ লগত থাকি প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত থাকি প্ৰমোদ বড়োক শক্তিশালী কৰি বিটিআৰত এটা সুন্দৰ পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত আমি সদায় আপোনাৰ লগত আছোঁ বুলি তেখেতসকলে মোৰ ওচৰত কৈছে। এইটো যি এই মন্দিৰ যিটো কমলা মন্দিৰ আছে সেইটো 100 বছৰতকৈ বেছি ইতিহাস বহন কৰিছে এই মন্দিৰটোৱে। এতিয়ালৈকে কোনো চৰকাৰৰ ফালৰ পৰা আমি 1 টকাও পোৱা নাছিলোঁ। অন্ততঃ এইবাৰ চৰকাৰৰ নজৰত আহিল আৰু আমি 2 লাখ টকাৰ যিটো অনুদান আছে সেইটো পাবলৈ সক্ষম হ'লোঁ। নিশ্চয় এতিয়া আমাৰ মন্দিৰো গভৰ্ণমেণ্টৰ নজৰত আহিছে, যেতিয়া ভৱিষ্যতত আৰু এনেকুৱা ধৰণৰ যিটো সমাজৰ আস্থাৰ কাৰণে যিটো এটা ইনিচিয়েটিভ লৈছে চৰকাৰে, এইটো অতি উত্তম। আৰু সদায় মানুহক বস কৰাৰ কাৰণে বা মানুহক নিজৰ কৰাৰ কাৰণে তেওঁৰ আস্থাটোক
সন্মান জনোৱাটো অতি প্ৰয়োজন গতিকে চৰকাৰে এইটো বিৰাট ভাল কাম কৰিছে আৰু যেটো মানুহবিলাকৰ পাব্লিকৰ যেটো আস্থা আছে সেই আস্থাটোক সন্মান জনোৱাৰ বাবে মই বিটিআৰ গভৰ্ণমেণ্টক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমাৰ এই বিটিআৰ গভৰ্ণমেণ্টৰ যিবিলাক আমাৰ প্ৰমোদ বড়ো ছাৰ আছে চিফ আৰু লগতে আমাৰ MCLA বা EM সকলে যি ধৰণে এটা মানে কৰ্মকৰ্তা হিচাপে এই বিটিআৰক উন্নত আৰু সহজ সৰল আৰু পৰিৱেশটো বিশুদ্ধ পৰিৱেশ অনাৰ বাবে চেষ্টা কৰি আছে এইটো লৈ মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ।